हेलो स्टूडेंट्स আজিলৈ যে ক্লাस 10 বিজ্ঞানৰ কেইটামান কোৱেশ্চন আনসাৰ প্ৰশ্নাৱলী যিকিটা কোৱেশ্চন আছে গোটেইকিটা কোৱেশ্চন তোমালোকৰ মাজত আলোচনা কৰিম গতিকে তোমালোকে চাই যোৱা এক নম্বৰ আছে বায়ু দহন কৰাৰ আগত মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় মেগনেছিয়াম ফিটাৰ ওপৰত বায়ুৰ সংস্পৰ্শত মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণ গঠন হয় এই আৱৰণখন দহন প্ৰক্ৰিয়াত বাধা দিয়ে আৰু হেয়ে দহনৰ আগত ফিটাখন গহি পৰিষ্কাৰ কৰি ল'ব লাগে তাৰ পিছতো চাই যোৱা তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা হাইড্ৰোজেন প্লাস ক্লোৰিন গিভ হাইড্ৰোজেন ক্লোৰাইড H2 প্লাস Cl2 গিভ H2HCl সন্তুলন কৰি দিছো ডাইৰেক্ট গতিকে এইটো তোমালোকে চাই যোৱা ডাইৰেক্ট সন্তুলন কৰা আছে আৰু সন্তুলন কৰিব না তাৰ পিছতো চাই যোৱা তাৰ পিছত কি দিয়া আছে তাৰ পিছত কৈছে যে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট গিভ বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড BaCl2 প্লাস Al2 ব্ৰেকেটত আছে SO4 give bracket close 3 give barium sulfate plus aluminum chloride গতিকে সন্তুলন কৰা আছে সন্তুলন কৰি দিছো তাৰ পাছত আছে 3 নম্বৰটো আছে সোডিয়াম প্লাস পানী give সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ 2 সোডিয়াম প্লাস পানী give সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ দুটা সোডিয়াম এটো সাইডত আছে এখানে দুটা 2 সোডিয়াম হৈছে আৰু পানীৰ আগত দুটা আৰু হেকাৰণে হাইড্ৰোজেন দুটা আছে আৰু এখানে দুটা চাৰিটা হয় তাৰ পিছতো চাই যোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট জলীয় দ্ৰৱ মিহলি কৰিলে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰে বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট গিভ বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড উৎপন্ন কৰে এটো বিক্ৰিয়াটো লিখি দিলে তাৰ পিছত আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ আৰু হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰৱ আৰু পানী উৎপন্ন কৰে সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰক্লোৰিক এসিড গিভ সোডিয়াম ক্লোৰাইড প্লাস পানী উৎপন্ন কৰে গতিকে এইটো বিক্ৰিয়াটো লিখি দিবা হৈ যায় তাৰ পিছত আছে এটা পদাৰ্থ X ব্যৱহাৰৰ বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হোৱাইটিং ওয়াশিং ব্যৱহাৰ কৰা হয় পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা পদাৰ্থ X ৰ নাম হ'ল কুইক লাইম অৰ্থাৎ ক্যালসিয়াম অক্সাইড আৰু ইয়াৰ সংকেত হ'ল ক্যালসিয়াম অক্সাইড CaO তাৰ পাছত আছে পানীৰ সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখা ক্যালসিয়াম অক্সাইড প্লাস পানী গিভ ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস তাপ উৎপন্ন হয় এই বিক্ৰিয়াটোত ক্যালসিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে আৰু তাপ উৎপন্ন কৰিছে লগতে তাৰ পাছতো চাই যোৱা কাৰ্যকলাপ 1.7 ৰ এটা পৰীক্ষাত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষাত সংগ্ৰহ কৰা গেছৰ পৰিমাণ দুগুণ কিয় এই গেছটোৰ নাম লিখা উত্তৰ পানীৰ বিদ্যুৎ বিশ্লেষণ হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ইয়াত হাইড্ৰোজেন গেছৰ পৰিমাণ অক্সিজেন গেছতকৈ দুগুণ হয় কাৰণ পানীৰ অণুৰ দুটা হাইড্ৰোজেন পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থাকে গেছটোৰ নাম হৈছে হাইড্ৰোজেন গেছ তাৰ পিছতোত আছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ ৰঙৰ নীলা ৰঙৰ সেউজীয়া হৈ পৰে পৰিৱৰ্তন কৰে কিয় এটো দিছে যে সেউজীয়া হৈ পৰে আৰু লুৰ গজালত বাদামী ৰঙৰ তামৰ আস্থাৰণ জমা হয় কাৰণ লোহাই কপাৰৰ তুলনাত অধিক সক্ৰিয় হোৱাৰ বাবে ই কপাৰক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপহৰণ কৰে যেনে আইৰন প্লাস কপাৰ সালফেট গিভ আইৰন সালফেট প্লাস কপাৰ গতিকে এইটো আছিল তাৰ পিছতো চাই যোৱা তোমালোকে তাৰ পিছতো দিয়া আছে কাৰ্যকলাপ 1.10 ত তোমালোকৰ কিতাপৰ 1.10 ৰ চিত্ৰত বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিছে AgNO3 সিলভাৰ নাইট্ৰেট Ag মানে সিলভাৰ নাইট্ৰেট আৰু NaCl আৰু সোডিয়াম ক্লোৰাইড গিভ সিলভাৰ ক্লোৰাইড প্লাস সোডিয়াম নাইট্ৰেট তাৰ পিছতো চাই যোৱা তলৰ বিক্ৰিয়াসমূহ জাৰিত আৰু বিজাৰিত পদাৰ্থ হোৱাটো বাছি উলিওৱা 4Na প্লাস অক্সিজেন গিভ সোডিয়াম অক্সাইড এটো জাৰিত হোৱা পদাৰ্থটো হৈছে Na সোডিয়াম আৰু বিজাৰিত হোৱা পদাৰ্থটো অক্সিজেন পিছৰটো আছে তাৰ পিছৰটো চাই যোৱা কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন গিভ কপাৰ প্লাস পানী জাৰিত হোৱা পদাৰ্থটোৰ নাম হৈছে হাইড্ৰোজেন আৰু বিজাৰিত হোৱা পদাৰ্থটোৰ নাম হৈছে কপাৰ অক্সাইড হাইড্ৰোজেনটো পানীলৈ জাৰিত হৈছে আৰু বিজাৰিত হৈছে কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনীৰ কোৱেশ্চন আনসাৰ লৈ আহিম তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা